টু মাই টেকনিকেল আছাম। আপোনালোকে যদি টেকনিকেল আছামৰ ভিডিঅ'বিলাক চাইছে চ' গাইছ ভিডিঅ'বিলাক চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে যিটো বেল আইকন সেইটো দবাব নাপাহৰিব। চ' গাইছ আপোনালোকে থাম্বনেইলটো লগাতে গম পাইছে যে আজি মই যিটো ভিডিঅ' বনাব চ' গাইছ ইছকা ভিডিঅ' ষ্টাৰ্ট কৰি দিম। চ' গাইছ আপোনালোকে কিছুমান মানুহ ট্ৰেইনত উঠিছে, চ' গাইছ ট্ৰেইনত মই উঠি পাইছোঁ, কিন্তু কেতিয়াবা ট্ৰেইনত এইটো কথা মন কৰে ট্ৰেইনত যিটো তাৰ লাষ্ট ডিবাটোত যিটো শেষৰ যিটো লাষ্ট ডিবা তাত কেলে এটা কটা চিন মাৰে আপোনালোকে কেতিয়াবা মন কৰিবচোন। চ' গাইছ মই হোম স্ক্ৰীণত দেখাই দিম বাৰু, ঠিক আছে। যেতিয়া এই কটা চিনটো কেলে দিয়ে মানে ইয়াৰ কেলে লাষ্টৰ যোনটো শেষত ডাবাটো ইয়াত কটা চিন কেলে দিয়া থাকে মানে এনেকুৱা কিবা কিবি যদি। চ' গাইছ কাৰণটো ইয়াৰ হৈছে যেতিয়া এখন ট্ৰেইন যেতিয়া ৰানিঙত গৈ থাকে বাইচান্স যদি তাৰ বাইচান্সৰ লাইচেঞ্চ নাই চবেই জানে। চ' গাইছ যেতিয়া তাৰ ট্ৰেইনখন যেতিয়া গৈ থাকিব ন, তেতিয়া অকস্মাত যদি ট্ৰেইনখনৰ ডাব্বাটো যদি শেষ হৈ যায় আৰু শেষ হৈ যাইছে, যদি ডাব্বাটো যদি খোল খাই যায়, যদি ট্ৰেইনখনো গৈ থাকিব যিটো মন নকৰিব, ড্ৰাইভাৰে আগত চলাব লাগে চলাই থাকিব, কিন্তু কেতিয়াবা মন নকৰিব। তেতিয়া তেওঁলোকে সেই কটা চিনটো এইকাৰণে দিছে যে যেতিয়া ট্ৰেইনখন এটা ষ্টেচনত যেতিয়া ৰেল ষ্টেচনত এটা ট্ৰেইনখন যেতিয়া ষ্টেচনৰ ওচৰত ৰখায়, তেতিয়া যেতিয়া তাৰ যোনটো ষ্টেচন মাষ্টৰ তেওঁ তাৰমানে তেওঁ সেইটো চেক কৰে যে ইয়াৰ ডবাটো আছেনে নাই। যদি বাইচান্স নাথাকে তেতিয়া তেওঁ এলাউট কৰি দিয়ে যে ট্ৰেইনৰ ডবাটো নাই, তেতিয়া বহুত এলাউট কৰি আৰু যদি ৰাতিত অকস্মাত যদি সেই ট্ৰেইনৰ ডবাটো এখাই যায় কেনেকৈ ধৰিব, ধৰিব নোৱাৰিব। চ' গাইছ তাৰ বেক চাইডে এটা চাব কটাৰ যিটো কটা চিন আছে, সেই কটা চিনটো বেক চাইডে এটা তাৰমানে তাৰ দৰত এটা লাইট আছে, লাইটটো যেতিয়া ৰঙা লাইট জ্বলে, যদি সেই লাইটটোতে তেনেকৈ ধৰা পৰিব পাৰে যে ইয়াৰ ডাবাটো খোল খাই গুচি গ'ল। চ' গাইছ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজি মানে